নমস্কাৰ সকলোলৈকে মানসী মন চেনেললৈ পুনৰবাৰ আপোনালোকক বহুত দিনৰ বিৰতিত স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ এটা পাচলি আৰু সানমিহলি দাইলৰ খিচিৰি লৈ আহিছোঁ। তাৰ বাবে এয়া মই সকলোখিনি দাইল লৈ ভালকৈ তিয়াই পানীটো শুকুৱাই ৰাখিছোঁ আৰু লগতে লৈছোঁ এয়া চাউল আৰু লৈছোঁ দুটা পিঁয়াজ মিহিকৈ কাটি, দুখিলা তেজপাত, এটা শুকান জলকীয়া, এটা কেঁচা জলকীয়া, কেইটামান পাঁচফোৰণ আৰু অলপমান গৰম মছলা গুড়ি আৰু লৈছোঁ মই এটা বিলাহী মিহিকৈ কাটি, কেইডালমান ধনিয়া লৈছোঁ আৰু এয়া আদা নহৰু মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এইখিনি পাচলি ইয়াত আছে বন্ধাকবি, ফুলকবি, ওলকবি, গাজৰ, মূলা, কেপচিকাম, আলু আৰু লগতে ফ্ৰেঞ্চ বিন। আপোনালোকে এনেধৰণে খিচিৰি বনাই খাই পাইছেনে বাৰু? আমাৰ ঘৰত কিন্তু সকলোৱে এই খিচিৰি খাই ভাল পায় আৰু সেইকাৰণে ভাবিলোঁ আজি বনাওঁ। এয়া গেছৰ ফ্লেমটো মই জ্বলাই এটা চচপেন মই পাতি থৈছোঁ আৰু ভাল ধৰণে চচপেনটো গৰম হ'ব লাগিব। আৰু ইয়াত এতিয়া মই তেল দি দিলোঁ আৰু মিঠাতেলৰ কেঁচা গোন্ধ যোৱালৈকে আমি অকণমান দেৰি অপেক্ষা কৰিব লাগিব। তাৰপিছত আমি গেছৰ ফ্লেমটো মিডিয়ামটো ল' কৰি তাতে আমি শুকান মছলাখিনি দি দিছোঁ। সেইখিনি অকণমান ফুটিব। জলকীয়াটো আপোনালোকে ফালি দিব, নহ'লে ফুটি যোৱাৰ চান্স থাকে। তাৰপিছত আমি কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আপোনালোকে এটা ৰং অহালৈকে ভাজিব আৰু তাৰপিছতে নহৰুখিনিও দি দিব আৰু নহৰুৱে পিঁয়াজে একেলগে আপোনালোকে কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব। মই ইয়াত বিশেষ মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ পচন্দৰ মছলা দিব পাৰে আৰু জ্বলাটো আপোনালোকে সোৱাদ অনুসৰি দিব। খিচিৰিত এটা কথা সদায় মন কৰিব লাগে, আপোনালোকে চাউলতকৈ দাইলৰ পৰিমাণটো বেছি হ'ব লাগে, তেতিয়া খিচিৰি খাবলৈ খুবেই সোৱাদ হয়। এয়া আমাৰ পিঁয়াজ নহৰু ভাজি হৈ গ'ল। এতিয়া আমি ইয়াত বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনিও অলপ সময় আমি পিঁয়াজ নহৰুৰ লগত ভাজিম যাতে ভাল ধৰণে গলি যায়। এতিয়া ইয়াত সোৱাদ অনুসৰি আমি নিমখ দি দিছোঁ। লগতে দি দিম আমি ইয়াত হালধি গুড়ি। নিমখ হালধিখিনি অলপ মিহলি হোৱাৰ পিছত ইয়াত গৰম মছলা গুড়িখিনি দি দিছোঁ। সেইখিনি আমি অলপ এনেকৈ লৰাই ল'ম। তাৰপিছত ইয়াত আমি দাইলখিনি দি দিছোঁ। ইয়াত মই মাটি দাইল দিয়া নাই, বাকী সকলোখিনি দাইলেই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মাটি দাইলো দিব পাৰে। দাইলখিনি অলপ সময় ভাজিব লাগিব। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব। আৰু এতিয়া পাচলিখিনি দি দিছোঁ ইয়াত। গেছৰ ফ্লেমটো হাই কৰি দিলে পাচলি আৰু দাইল তলত লাগি পেলাই জ্বলি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে আপোনালোকে ল' টু মিডিয়ামতে জুই ফ্লেমটো ৰাখিব। এতিয়াতো ঠাণ্ডা দিন আহিছেই আৰু বৰ্তমান সময়ত লাহে লাহে পাচলিখিনি ওলাবলৈ আৰম্ভ কৰিছেই। গতিকে আপোনালোকেও বনাই খাবচোন এনেকুৱা খিচিৰি আৰু মোক কমেণ্ট বক্সত জনাব এনেকুৱা খিচিৰি খাই কোনে কোনে ভাল পায়।
এইটো একেবাৰে অপশ্যনেল হয়। আপোনালোকে যদি গৰু ঘিউ গোন্ধটো খাই বেয়া পায় তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে, আৰু যদি ভাল পায় তেতিয়াহ'লে দি দিব। আৰু আমাৰ ঘৰত চবেই গৰু ঘিউ খাই ভাল পায়, সেইকাৰণে মই দি দিছোঁ। আৰু গৰু ঘিউ দিলে খিচিৰিখিনি খাবলৈ আৰু সোৱাদ লগা হয়। আৰু এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিলোঁ, আৰু এনেকৈ আমি থৈ দিম যাতে খিচিৰিখিনি ডাঠ হৈ যায়। আৰু বেছিকৈ উতলাই থাকিলে তলত লাগি ধৰিব, পানী যথেষ্টখিনি কমি আহিলে। আৰু এনেকৈ থৈ দিলে পানী কমি যাব, সেইকাৰণে এনেকৈ থৈ দিম আমি। এতিয়া কাটি ৰখা ধনিয়াখিনি দি দিছোঁ। ঢাকি দিছোঁ। এতিয়া দেখিছেনে খিচিৰি আগতকৈ যথেষ্ট ডাঠ হৈ গ'ল আৰু দেখিবলৈও ধুনীয়া হৈছে।
আৰু খাবলৈতো খুব সুন্দৰ। আৰু আপোনালোকৰ লোভ লাগিছে নেকি বাৰু খিচিৰিকণ দেখি? যদি লোভ লাগিছে তেতিয়াহ'লে ৰেচিপিটো ফ'ল' কৰি পেলাই আপোনালোকে ঘৰত বনাই চাব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাব। আৰু এইখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন দৰ্শক তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আকৌ যিকোনো ভিডিঅ' দিলে আপোনালোকে প্ৰথমেই ন'টিফিকেশ্যন পায়। আৰু ইয়াক খিচিৰি মই বাঢ়ি ল'লোঁ, 4জন মানুহৰ কাৰণে খিচিৰি বনাইছিলোঁ আৰু এতিয়া আমি গৰমে গৰমে খিচিৰি পৰিৱেশন কৰিম। বাই বাই।